হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। মোৰো বৰ্তমান ভালে আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই বনাব লৈছোঁ খুতুৰা শাক। যিহেতু সৰু ল'ৰা ছোৱালীয়ে পাতজাতীয় শাক খাবলৈ খুব মন নকৰে, আমাৰ বেটিও মন নকৰে, সেইটো কাৰণে মই ভাবিছোঁ অকণমান বেলেগকৈ বনাওঁ। কালি আনি থোৱা আছিলে অকণমান ব্ৰইলাৰ মাংস, সেই ব্ৰইলাৰ মাংসখিনিৰ লগতে মই খুতুৰা শাকখিনি বনাম আৰু বনাই চাওঁ আজি কেনেকুৱা লাগে খাবলৈ। খুতুৰা শাকখিনি মোৰ আধা ঘণ্টামান হ'ল তিয়াই থোৱা। যিহেতু পাতজাতীয় শাক মানে চব্জি হ'লে মানে অকণমান তিয়াই পেলাই অকণমান নিমখ দি থ'ব লাগে। মানে যেতিয়া যিবিলাক পোক পতংগ লাগি থাকে সেইবোৰ মানে মৰি যায় বা মানে পানীতে হেৰি হৈ যায়, সেইটো কাৰণে অকণমান নিমখ দি থ'ব লাগে। মই অকণমান আধা ঘণ্টামান আগত মই এনেকৈয়ে ভালদৰে ধুই পেলাই ইয়াত নিমখ অকণমান দি থৈছিলোঁ। এয়া এতিয়া হৈ গৈছে এইখিনি, উলিয়াই এতিয়া মই যিহেতু খুতুৰাখিনি বজাৰৰ ৰাসায়নিক সাৰ দিয়া শাক হয়, সেইটো কাৰণে মই অকণমান বইল কৰি ল'লোঁ, হাফ বইল। এয়া হাফ বইল কৰি এতিয়া হৈ গৈছে, মই উলিয়াই লৈছোঁ। এয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল, তাতে মই জিৰা গুটি দিলোঁ। তাৰপাছত ইয়াত ৰচুন, আদা, পিঁয়াজ যিখিনি পিচি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ। এয়া এতিয়া ৰঙা হোৱালৈকে ভাজি আছোঁ। তাতে মই তেলতে হালধিও দিলোঁ। তাৰপাছত ইয়াত বিশেষকৈ বৰ মছলা ব্যৱহাৰ কৰা নাই, অকণমান চিকেন মছলা দিলোঁ। তাৰপাছত আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। যিহেতু এতিয়া ঠাণ্ডা গৰম পানী লগা জ্বৰ এইবিলাক ল'ৰা ছোৱালী হৈয়ে থাকিব, সেইটো কাৰণে মই অকণমান জালুকৰ গুড়ি দিছোঁ। মই কৈয়ে থাকোঁ চব্জিত মই অকণমান জালুকৰ গুড়ি দিওঁ বুলি। তাৰপাছতে ইয়াত মই সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু এইখিনি অকণমান সময় সিজিবলৈ কাৰণে ঢাকি থ'লোঁ। এয়া দেখিছে নহয়, মাংসখিনি সিজিছেগৈ আৰু লাহে লাহে। তাৰপাছত অকণমান সিজাৰ পাছত মই যিখিনি বিলাহী পিচি থৈছিলোঁ, এটা বিলাহী পিচি থৈছিলোঁ, সেই বিলাহীখিনি ইয়াত দি দিলোঁ। তাৰপাছত আকৌ মই ঢাকোনখন লগাই অকণমান সময় সিজিবলৈ দিম। যিহেতু মই খুতুৰা শাকখিনি হাফ বইল কৰিয়ে লৈছিলোঁ, সেইটো কাৰণে মাংসখিনি যেতিয়া তেল অকণমান ওলাব মাংসৰ পৰা, তেতিয়া এই খুতুৰা শাকখিনি দি দিছোঁ। এয়া পিচি থোৱা খুতুৰা, এনেকৈ বনাই চাবচোন, সৰু ল'ৰা ছোৱালী খাবলৈ খুব ভাল পাব আৰু বেটিও খাই খুব ভাল লাগিলে বুলি কৈছে আৰু বেটাইও খালে আজি। গেছটো একেবাৰে কম হিটত দি পেলাই এতিয়া ঢাকোনখন লগাই 5-6 মিনিটমান বনাম এইখিনি। আজি 2-4 মাহৰ পৰা নিগনি খুব উৎপাত। এয়া নিগনি এটা ধৰিলোঁ। এয়া পিঞ্জিৰাটো লগাই থৈছিলোঁ কালি ৰুটি এডোখৰ দি পেলাই। এয়া নিগনিটো আজি ধৰিলোঁ, বাহিৰত মানে ৰাস্তাত মেলি দিব লাগিব। এয়া বেটিয়ে কৰিলে অকণমান এক্সপিৰিয়েঞ্চ, মানে কি গিলাচত যে মানে অকণমান পানী দি পেলাই আৰু তাতে অকণমান মিঠাতেল দি চাকি জ্বলাব পাৰে, সেয়া অকণমান বেটিয়ে কৰিলে আৰু ময়ো দুইজনীয়ে লগ লাগি কৰিলোঁ, কেনেকৈনো জ্বলে নজ্বলে চাওঁ বুলি। এয়া তেলখিনি উপঙিছে দেখিছে নহয়। তাৰপিছত তাতে মই প্লাষ্টিকৰ অকণমান এডোখৰ কাটি পেলাই ফুটা কৰি পেলাই এই শলিতাডাল লগাই দিলোঁ। শলিতাডাল যিহেতু বজাৰৰ পৰা কিনা হৈছিলে আৰু এইটো ধুনীয়াকৈ জ্বলে বাৰু, কিন্তু এইটো এক্সপিৰিয়েঞ্চ কৰিলে মানে ভয়ো বুলি কৈছে, কাৰণ চিচাৰৰ গ্লাছ হয়, ফুটি যোৱা চান্স থাকে বুলি কৈছে কিছুমানে। বিশেষ মই এনেকৈ জ্বলাই পোৱা নাই বাৰু, আজি কৰি চাওঁ বুলি ভাবিলোঁ, কাৰণ দেৱালী পাইছেহি। এনেকৈ জ্বলাওঁ বুলি যদিহে ভাবে প্লাষ্টিকৰ যিটো পানী খাবলৈ পাৰি গ্লাছ, তেনেকুৱা গ্লাছ পায় যে, তেনেকুৱাত কৰিব লাগে, তেতিয়া একো ভয় নাই বুলি কৈছে। সেইটো কাৰণে ভাবিছোঁ আমি যোৱাকালি যাম, প্লাষ্টিকৰ গিলাচ কেইটামান লৈ আনিম আৰু এনেকৈ মানে এবাৰ দেৱালীত চাকি জ্বলাম। এয়া বেটিয়ে মই দুইজনী লগ লাগি এয়া গ্লাছটোত ধুনীয়াকৈ চাকি গছ জ্বলালোঁ আৰু ইয়াতে ৰং চং কিবা কিবি দি দিব পাৰে। এয়া বেটি অকণমান কালাৰ দি দিছিলে, কালাৰ দিয়াৰ পাছত এয়া জ্বলাই চালে কি ধুনীয়া দেখিছে চব। গ্লাছটো দেখি দেৱালী লাগি গৈছে, খুব কাঁহ ধৰিছে। তাই, মাই, লুনে ভাতে, মাংস, চিপ, কুৰকুৰি খায়। এইখিনি কোনে খাব? এইখিনি কোনে খাব? এইখিনি কোনে বা এইখিনি কোনে খাব? পাপা। এইখিনি নুনু। আৰু এইখিনি আণ্টি, আণ্টি আণ্টি আণ্টি। তাৰপিছত আৰু এইখিনি আইতা, দিদি খাব। তাৰপিছত হৈ যাব, থওঁ ন, ৰাতিপুৱা খাম। টোপনি যোৱা দেই, ৰাতিপুৱা হৈ গ'ল। কিহে খালে? মেকুৰীয়ে? এইফালে এই গ'লনে মেকুৰী, এইফালে এই গ'লনে, এফালে গ'লনে, এফালে গ'লনে, এফালে গ'লনে। চৌ বাতি কুকাৰ পেলাই, ঢাকোন পেলাই,
এয়া দুপৰীয়া যিখিনি চব্জি বনাইছিলোঁ আমি দুইজনী লগতে খাবলৈ ল'লোঁ ভাত আৰু এয়া বেটি স্কুলৰ পৰা আহি পালেহি আৰু এনেকৈ মানে যদি সেউজীয়া শাক পাচলি ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে এনেকৈ বনাই দিব পাৰে আৰু এই ভাত এগৰা খাই চালোঁ খুব সোৱাদ লাগিলে আৰু বেটিও কৈছে খুব ভাল লাগিলে বুলি কৈছে। নিগনি বোলে মূচকৰাজ মানে গণেশ বাবাৰ মানে লগত থকা মূচকৰাজ আছিলে, সেইটো কাৰণে মই মূচকৰাজক অনুৰোধ কৰিছোঁ আমাৰ ইয়াৰ পৰা প্লিজ যোৱাগৈ আৰু আমাৰ ইয়াত গাঁত চাত নেখান্দিবা, প্লিজ 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 অনুৰোধ কৰিছোঁ। গোটেই গাঁত চাত খান্দি পেলাই আৰু বস্তু চস্তু কাগজ চাগজ কুটি কট নিগনি গাঁত আছে, মই আপোনালোকক আগতে এদিন দেখাইছিলোঁ। ইমানে নিগনি উৎপাত, মানে নিগনি ডেইলি এটা এটা ফচিছে। মই কালি এটা লগাইছিলোঁ নিগনি মানে হেৰি কি বুলি কয় এইটো নিগনি সজা এটা লগাইছিলোঁ, য'ত নেকি নিগনি ফচি যায়, তাত এটা ফচিছিলোঁ বাৰু। ইমান নিগনি হৈছে। এইখিনি দেখিছোঁ নহয় চিচাৰ খাৰু। কালি যিহেতু আমি চাৰিআলিলৈ ওলাই গৈছিলোঁ, মই কৈছিলোঁ অকণমান প্লাষ্টিকৰ গ্লাছ কেইটামান আনিব যাম বুলি। তাৰপাছত সেইটো কাৰণে তাত সজাই থোৱা দেখিলোঁ, দোকান এখনত বহুত ধুনীয়া লাগিছে, চিচাৰ খাৰু। তো মোৰ পিন্ধিবলৈ মন গ'ল, সেইটো কাৰণে দুইখন হাততে পিন্ধি ল'লোঁ। 1 ডজন কিনিছিলোঁ, 25 টকা লৈছিলে। ভাল লাগিছে কিন্তু বহুত আৱাজ কৰে। আমি বৰ এটা মই চিচাৰ খাৰু পিন্ধি পোৱা নাই, জীয়ৰীতে পিন্ধিছিলোঁ। তাৰপাছত এতিয়া মানে আৱাজটোৰ পৰা অকণমান অসুবিধা হৈছে, তথাপিও অভ্যাস কৰিছোঁ, ভালেই লাগিছে বাৰু। এয়া আৰু আজিৰ ভিডিঅ'টো বৰ এটা দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আৰু যদিহে মোৰ ভিডিঅ' কোনোবা নতুন মানুহ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু কেনেবাকৈ যদি কথা চথা কওঁতে বা কিবা কওঁতে ভুল হৈছে প্লিজ মাফ কৰি দিব। আৰু আজিলৈ বাই বাই।